মা ঐ মা এই মা নাই হপায় ওপৰতে বহি থাকোঁ মাজনী ক'ত গ'ল জানো কিন্তু দেখাব বুলি ভাবিছিলোঁ চাওঁচোন এইটো কেনেকৈনো খোলেনো ফালিব পাৰোঁনে ন ভিডিঅ' কৰি নুখোলে যে এই দোকানীয়ে ঠগিলে নি মোক পইচা হ'লে ল'লে আকৌ ঠগিব লাগিলে এইটো মই ভাঙিহে পেলাম এতিয়া খোল খাই গ'লে নাই ঠগা পাই এনেই গালি পাৰিছোঁ এইটো এনেকৈ বুলি কৈছিলে ওলাইছে দেখোন এইটো দেখোন দেখিয়ে কিবা ফূৰ্তি লাগি গৈছে মোৰ এতিয়া তাৰমানে পূৰা মজা মজা ভিডিঅ' বনাম এইবাৰ একদম লাখ লাখ মই ফলোৱাৰ্ছ কৰি দিম নহয় ভিডিঅ' এটাই বনাই লওঁ ৰ মোবাইলটো লগাই লওঁ এতিয়া ভিডিঅ' বনাই লওঁ এইবাৰ মানে ফালি আছোঁ মই অভাৰটো লাগি আছে লাগিব লাগিছে মই ইমান শকত হৈ গ'লোঁ ভগৱানকে শকত হ'লে মোৰ নহ'ব নহয় এমাহমান ভিডিঅ' নকৰোঁতেনো বাৰু মই শকত হ'ব লাগেনে এনেকৈ শকত হ'লে এনেও বেয়া দেখাব ভিডিঅ' চিডিঅ' বাদ দি মই ইউটিউবত চাই লওঁ ক্ষীণ হ'বলৈ মই কি কি কৰিব লাগিব দেখোন ফেচ য়োগাও আছে ইয়াত এনেকৈ কৰিব লাগিব এনেকৈ কৰিব লাগিব ৰাতিপুৱা কুহুমীয়া গৰম পানীৰ লগত হানি আৰু নেমু আৰু কি কৈছে চেনি খাব নালাগিব চেনি নাখালে কি হ'ব মোৰতো চেনি খাই খুব ভাল পাওঁ মিঠাটো মোক লাগিবই মিঠা নহ'লে কেনেকৈ হ'ব আকৌ কি কৰিম বাৰু চেনি সলনি কি খাব লাগিব ৰ চাই লওঁ এইটো গুড়টো খাব পাৰিম গুড়টো ভালেই লাগে বাৰু চেনি চাহনো ক'ত হ'ব চলাই দিম ইয়াত লিখিছে দেখোন পেকেট বস্তু খাব নালাগিব পেকেট বস্তু মানে চিপছ চকলেট বিস্কুট এইবোৰ এদিনত যদি এপেকেট চিপছ নাখাওঁ একদম ভাল নালাগে মোৰ বিস্কুট আৰু চিপছ চকলেট এতিয়াতো মই খায়ে থাকোঁ ক্ষীণ হ'বলৈ ইমান কষ্ট কৰিব লাগেনে বাৰু 5টা বজাত উঠি খোজকাঢ়ি আহিব লাগিব এক পাক আৰু য়োগা কৰিব লাগিব বৰ কষ্ট দেই এখন কৰি থাকিবলৈ সঁচাকৈ মই ইমান শকত হ'লোঁ আকৌ ভিডিঅ' কৰিব লৈছিলোঁ এতিয়াহে গম পাইছোঁ ইমান শকত হ'লোঁ মই আগতেতো গম পোৱা নাছিলি নি এক মাহ নকৰিলি নহয় কেতিয়া কেনেকৈ গম পালি তই এতিয়া ষ্টেণ্ড আনিলোঁ নহয় দেখা নাই নি সেইডাল আনিলিগৈ ন তই ক'ত গৈছিলা ইমানকৈ বিচাৰি ফুৰিছোঁ এডাল দেখাবলৈ আৰু খাবি আকৌ তই এগাল এগাল নাখাবলগীয়া বস্তু কি হবি তই
খামেই আকৌ খোৱা বস্তু পেকেটত লেখা আছে নি যে এইটো নেখাবা শকত হ'বা বুলি। এজনী মুখখন যে তই আহি ভৰিয়াক নুধুলি হ'ব পাৰে ন বজাৰৰ পৰা আহি। যা 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 ভৰিয়াক ধুই যা কাপোৰ খুলি ভাতকেইটা খাই লগে যা তাৰপিছত কি কৰিবি যা। গৈছোঁ। নমস্কাৰ, আশা কৰোঁ আপোনালোক ভালে আছে। আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনে পাইছে কমেণ্টত জনাবচোন। যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।